বন্ধুসুলভ সাংবাদিক বন্ধু এনেকুৱা শব্দ আমি খুব ব্যৱহাৰ কৰোঁ, বিশেষকৈ সাংস্কৃতিক মহলত। আৰু সাংস্কৃতিক কৰ্মীসকল প্ৰায়ে বন্ধুসুলভ হোৱা দেখা যায়, সেয়া জ্যেষ্ঠসকলেই হওক বা কনিষ্ঠসকলেই হওক। আজি ইয়াত বিজু দাৰ পৰিয়ালৰ বুক দেখি মোৰ ভাল লাগিছে। ধন্যবাদ। বন্ধুসুলভ সাংবাদিক বন্ধু এনেকুৱা শব্দ আমি খুব ব্যৱহাৰ কৰোঁ, বিশেষকৈ সাংস্কৃতিক মহলত। আৰু সাংস্কৃতিক কৰ্মীসকল প্ৰায়ে বন্ধুসুলভ হোৱা দেখা যায়, সেয়া জ্যেষ্ঠসকলেই হওক বা কনিষ্ঠসকলেই হওক। আজি ইয়াত বিজু দাৰ পৰিয়ালৰ বুক দেখি মোৰ ভাল লাগিছে। সেই দিনটোলৈ মোৰ মনত পৰিছে যিদিনা এটা অনুষ্ঠান কৰিছিলোঁ, এফালে বিজু দা আৰু এফালে আমাৰ নিপন গোস্বামী থাকে, দুইজনকে মাজত বহুৱাই খুব ধুনীয়া এটা অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানটোলৈ আজি মোৰ মনত পৰিছে, যদিও আজি বিজু দা নাই। আৰু এইবাৰ মই যাব বিচাৰিছোঁ, আমি জ্যেষ্ঠসকল আছে, আমাৰ জ্যেষ্ঠ সাংবাদিক দুগৰাকীকৈ আছে সাংস্কৃতিক ক্ষেত্ৰত, আৰু মইতো কৰি আছো লাহে লাহে সৰু সুৰাকৈ। এই যিটো তিনিটা প্ৰজন্মৰ সংমিশ্ৰণ ইয়াত ঘটিছে, মোৰ বোধেৰে আমাৰ উঠি অহা যিসকল সাংবাদিক হ'ব, বাৰ্তালাপ মিডিয়া একাডেমিও আছে বা আন আন বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে নতুন প্ৰজন্ম, মই ভাবোঁ তেওঁলোকে যদি ইয়াত অকণমান বাৰ্তালাপ কৰে আমি ভাল পাব। তেওঁলোকে নিশ্চয় মই তেওঁলোকলৈ আগবাঢ়িব বিচাৰিছোঁ। কোন আহিব, কেনেকৈ আহিব, তেওঁলোকক কোৱাও আছিলে কোন আহিব ইয়ালৈ। উঠি আহিলে ভাল, কুৱেশ্যনবিলাক ভাল হ'লে ভাল, আৰু সন্মানৰ কথাটো জড়িত হৈ আছে। নমস্কাৰ। প্ৰথমেই বন্ধুৰ এই চিনেমাখনৰ পৰিয়াললৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আশা কৰিছোঁ 4 নৱেম্বৰ তাৰিখে বন্ধু সমগ্ৰ অসমতেই ভাৰতবৰ্ষতো প্ৰচলন হ'ব। চিনেমাখন সকলোৱে চাবলৈ আগবাঢ়ি আহিব। আৰু এটা কথা মোৰ মনত পৰিছে যে বহুতখিনি সময় আমি এই পৰ্যায়লৈকে অহালৈকে আমি স্কুলত পঢ়া হওক, কলেজত পঢ়া হয়, পৰ্যায়লৈকে যিমানখিনি বন্ধু আমি এৰি থৈ আহিছিলোঁ, বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ আছে, তেওঁলোকক আমি এই বন্ধুৰ আচলতে যি নামী বন্ধু, যি নামী এটা শব্দ, যি শব্দই আচলতে বন্ধুৰ হিৰে হিৰে আমাৰ তেজে তেজে আচলতে বিয়পি থাকে। আৰু সেই বন্ধুখিনিক একলগ কৰি আমি অহা 4 নৱেম্বৰ তাৰিখে আমি তেওঁলোকক আহ্বান জনাব পাৰিম যে এই বন্ধুৰ যি আমাৰ হেৰাই গৈছিল সময়ৰ ক্ষেত্ৰত, সেই বন্ধুখিনি সময় আচলতে আমাক 4 নৱেম্বৰ তাৰিখে এটা সম্পূৰ্ণ সুযোগ দিছে আমি লগ কৰাৰ ক্ষেত্ৰত। আমি আশা কৰিছোঁ সেই 4 নৱেম্বৰ তাৰিখে সমগ্ৰ অসমতেই প্ৰতিটো চিনেমা হলতেই এটা ভাল হাউচফুল হওক আমি আশা কৰিছোঁ। আৰু প্ৰথমটো মোৰ কুৱেশ্যন আছিল যে অসমীয়া পুৰণি অসমীয়া ছবি জগতৰ পুৰণি সময়খিনিত বহু অভিনেতাই তেওঁলোকৰ প্ৰাপ্য গুৰুত্ব নিদি অসমীয়া ছবি জগতৰ যিটো ইণ্ডাষ্ট্ৰী আছিল আগবঢ়াই নিয়াত যথেষ্টখিনি অৰিহণা যোগাইছিল। কিন্তু আজিকালি সকলো প্ৰফেচনেল হোৱাত কোনোবাখিনিত অসমীয়া চিনেমাৰ প্ৰতি আগবঢ়াই দিয়াত আন্তৰিকতা কমিছে নেকি? মই এই প্ৰশ্নটো আচলতে মই উত্তৰ বিচাৰিছোঁ। বন্ধুৰ চিনেমাখনৰ ধন্যবাদ জনাইছোঁ প্ৰশ্নটিৰ বাবে। প্ৰথমতে মোৰ যিসকল অগ্ৰজ আছে আজি এই অনুষ্ঠানত সকলোকে সেৱা জনাইছোঁ। কালি আচলতে এই প্ৰশ্নটোৰ বিষয়ে আমি নয়ন আৰু মই কথা পাতি আছিলোঁ। ক'ৰবাত কমি আহিছে নেকি যে আমি খুব প্ৰফেচনেল হৈছোঁ এইটো ক্ষেত্ৰত? মোৰ কেতিয়াবা বোধ হয় যে ক'ৰবাত হয়তো কমি আহিছে অকণমান, কাৰণ আমি খুব বেছি প্ৰফেচনেলি গৈ আছোঁ যে আমি পইচা লৈহে কাম কৰোঁ, পইচা নহ'লে কাম কৰিবলৈ দিগদাৰ হয়, পইচা সকলোকে লাগে। কিন্তু মোৰ কালি যিটো কথোপকথন আমাৰ হৈছিল নয়ন আৰু মোৰ মাজত, বিষয়টোৱে আছিল এইটো। কাৰণ কিয় বন্ধু ছবিখনৰ লগত মই কেনেকৈ জড়িত, আৰু মোক বহুতে সুধিছিল যে বন্ধু ছবিখনত তুমি কোৰিঅগ্ৰাফ কৰিছা নেকি, যিহেতু প্ৰমোশ্যনৰ লগত তুমি জড়িত হৈ আছা।
আচলতে বন্ধু ছবিখনৰ লগত জড়িত হৈ প্ৰফেশ্যনেলি মই নাই, কিন্তু নয়ন আৰু মোৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো আজিৰ নহয়। আচলতে নয়নৰ লগত প্ৰথমখন ছবি কৰিছিলোঁ মই, তেতিয়া আমি একেটা ৰুমতেই আছিলোঁ, আৰু এটা ৰুমত থাকি এজ এ ৰুমমেট সি মোৰ ভাইটি, মোৰ বন্ধু, মোৰ শুভাকাংক্ষী। হয়তো তাৰ লগত কেতিয়াবা এখন দুখন আমি কাজিয়াও কৰিছোঁ, কিন্তু পিছ মুহূৰ্ততে এখন ঘৰত আমি ভাতো খাইছোঁ। খানা খাব যাওঁ। আৰু কিৰণৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। আৰু তাৰপিছত যেতিয়া তোমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, মই পইচা দি নমস্কাৰ। নমস্কাৰ, মই পূজা কলিতা। মোৰ এটা চেনেল আছে পূজা কলিতা বুলি, আপোনালোক সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এইজনী যে কিৰণ হয়, তাইৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। ঘণ্টা বটনটো ঠচকা দিলে যাতে মোবাইল থাকি যায়। সেই চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰিব কাৰণে এইটো মই কিন্তু লৈছোঁ। 4 নৱেম্বৰত চাবলৈ নাপাহৰিবা। বন্ধুৰ কাৰণে আহিছোঁ আমি, দৌৰি যাম বন্ধুৰ সম্পৰ্ক এনাজৰিডালৰ মানে আচলতে গভীৰতা বিচাৰি আহিছোঁ। সেই 4 ছেপ্টেম্বৰত আহি আছে বন্ধু, সকলোৱে চাব। ছেপ্টেম্বৰ নহয়, নৱেম্বৰ সাঁতুৰিৰে কোবাই দিব। আমি এতিয়া খাবৰ কাৰণে আহি আছোঁ, খাবলৈ আমাক নয়ন নীলিম দাই আজি স্পেচিয়েলকৈ খানা দিছে। য়েছ, এয়া আজি স্পেচিয়েল চব খিচৰি হৈ আছে। হাই, খাওঁ। কেলে আইচক্ৰীমৰ উপকাৰিতা আৰু অপকাৰিতা? গৰমৰ দিনত তোমাৰ গৰম লাগি যায়, ঠাণ্ডা লাগি যাব, কি হয় অলপমান চিপচিপা। Yes.